Hello dear students, welcome to Career Guide. Hope you all are quite sound. So, let's start. Today we are going to discuss about some common verbs and its Assamese meaning. Some common verbs. Common মানে হল সদায় জীৱৰ ব্যৱহাৰ হয় সকলো সময়তে জীৱৰ লাগে প্ৰায় ব্যৱহাৰ হৈয়ে থকা সকলো সময়তে প্ৰয়োজন হোৱা ভাৰ্ব আৰু ইয়াৰ Assamese meaning আৰু ইয়াৰ conjugation অৰ্থাৎ present form past form আৰু past participle form present হল বৰ্তমান কাল past হৈছে অতীত কাল অৰ্থাৎ হৈছিল গৈছিল কৰিছিল খাইছিল এনেকুৱা অৰ্থ হয় past tenseৰ আৰু past participle কৰা হল বা কৰা হ'ব এনেকুৱা ধৰণৰ যি হক এই টেন্সৰ তিনিটা ফৰ্ম থাকে আমি তিনিটা ফৰ্মে জানিব লাগে তিনিটা ফৰ্ম কেতিয়াবা একেই হয় কেতিয়াবা বেলেগ বেলেগো হ'ব পাৰে সো পলম নকৰাকৈ সোনকালে আৰম্ভ কৰো প্ৰেজেন্ট এবাইট মানে মানি চলা সাধাৰণতে পুলিশ বিলাকে এই কথাটো ব্যৱহাৰ কৰে ট্ৰাফিক সিগনেলৰ ক্ষেত্ৰত এবাইট ট্ৰাফিক ৰুলস মানে ট্ৰাফিক আইন মানি চলিব লাগে এবাইট মানি চলা past tense abort arise মানে উঠা eros arisen তাৰ পাছত ewak মানে হাড় পোৱা ৰাতিপুৱা সোনকালে যি হাড় পাওঁ আমি টোপনিৰ পৰা হেইটো awoken আকৌ কৈছো awoken তাৰ পাছত বি মানে হোৱা বি was were তাৰ পাছত participle form been এইখিনি হৈছে participle form been was were এটা আৰু been তাৰ পাছত bear মানে সহ্য কৰা bear bore born বৰ্ণৰ দুটা ফৰ্ম যিকোনো এটা লিখিলেই হৈ যাব এইটোও শুদ্ধ যিকোনো এটা ফৰ্ম লিখিলেই এটো পাৰ্টিসিপল ফৰ্ম হয় তাৰ পাছত আছে বিট মানে কবোৱা নাইবা কাৰোবাক পিটন দিয়া তাকেই বিট ইয়াৰ উচ্চাৰণ হ'ব বিটেন প্ৰথম দুটা একেই আৰু বিটেন এইটো অলপ বেলেগ বিটেন এইটো পাৰ্টিসিপল ফৰ্ম এইটো past tense হলে তাৰ পাছত বি মানে হোৱা বিকাম মানে হোৱা কিন্তু something difference between this এই দুটাৰ ভিতৰত সামান্য পাৰ্থক্য আছে যে বিকাম মানে কোনোবাই এই যে ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা বা কোনোবাই টিচাৰ হোৱা কিবা এটা হোৱা হেতু বিকাম বুলি লিখে আৰু বি মানে এনেই সাধাৰণতে হোৱা সো became এইটো হ'ব became আৰু এইটো become তাৰ পিছত বেন্ড মানে ভাঁজ কৰা মানুহে যে কয় বস্তুটো বেন্ড হৈ গৈছে তাৰ মানে ভাঁজ হৈ গৈছে বেন্ড আৰু বেন্ড এই দুটা একেই তাৰ পিছত বেট মানে বাজি ধৰা কোনো বস্তুত মানুহে চ্যালেঞ্জ কৰি যি বাজি ধৰে বেট তিনিটা গঠন একেই তাৰ পিছত এইটোৰ উচ্চাৰণ কৰিব লাগিব বাইট মানে কামোৰা যেনেকুৱা স্নেক বাইট সাপে কামুৰে বা এণ্ট বাইট মানে কামোৰা আমি এটা ডাঙৰকে কামোৰ দিওঁ এতে বিগ বাইট ডাঙৰকে কামোৰ দিয়া কামোৰা বাইট আৰু এইটো উচ্চাৰণ হ'ব বিটেন তাৰ পাছত তোমালোকে জানা ব্লাড মানে তেজ আমি সকলোৱে জানো কিন্তু এই ব্লাডৰ পৰা ব্লিড মানে তেজ ওলোৱা ৰক্ত বাহিৰ হোৱা তাক কোৱা হয় ব্লিড মানে তেজ ওলোৱা বা ৰক্তপাত হোৱা ৰক্ত বাহিৰ হোৱা ব্লেড তো ব্লাডৰ পৰাই ব্লিড হৈছে ব্লেড তাৰ পাছত ব্লো মানে আঘাত কৰা ব্লন এই ব্লো মানে আঘাত কৰা তাৰ মানে কাৰোবাক ঘষি দিয়া ভুকি দিয়া
হাতেৰে মানুহক আঘাত কৰা হেতু ব্লো past tense blew participle form blown তাৰপিছত ব্ৰেক ব্ৰেক ব্ৰক ব্ৰকেন ব্ৰেক মানে ভাঙা ব্ৰক ভাঙিছিল ব্ৰকেন মানে ভাঙা হল বা ভাঙা হৈছিল ইত্যাদি ধৰণৰ অৰ্থ হয় তাৰপিছত ব্ৰিং লৈ আহা ইয়াৰ অৰ্থ আগতেও পাইছে ব্ৰিং ব্ৰট একেই তাৰপিছত বিল্ড মানে নিৰ্মাণ কৰা বিল্ড যেনেকুৱা শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল শাহজাহান বিল্ড দা তাজমহল বিল্ড একেই তাৰপিছত বাৰ্ণ জ্বলোৱা বাৰ্নিং মানে জ্বলোৱা মানে জ্বলন হোৱা এই যে মানুহে কেতিয়াবা জুই লাগিলে যে জ্বলি যায় কৰবাত জ্বলে তাকে বাৰ্ণ হয় বাৰ্নিং মানে জ্বলোৱা এই যে তাৰ পৰা বাৰ্ণল এটা বস্তু আছে কেতিয়াবা যদি জুই লাগি হাত পাও অলপ জ্বলি যায় তেতিয়া সেই বাৰ্ণল ব্যৱহাৰ কৰে এই বাৰ্ণৰ পৰাই হৈছে বাৰ্ণ মানে জ্বলোৱা বাৰ্ণ্ট ইয়াৰ উচ্চাৰণ হ'ব বাৰ্ণ্ট এটো বেছি শুদ্ধ ওপৰতটো বাৰ্ণ্ট উচ্চাৰণ আৰু বানান স্পেলিং দেখি লবা বাৰ্ণ্ট তাৰপাছত বাষ্ট হল ফাটি যোৱা বাষ্ট তিনিওটা গঠন একেই বাষ্ট মানুহে যে কয় গাড়ীৰ টায়াৰ বাষ্ট হৈছে সাইকেলৰ টায়াৰ বাষ্ট মানে ফাটি যোৱা ফাটি খণ্ড হোৱা টুকুৰা হোৱা বাষ্ট একেই তাৰপিছত বাই মানে কিনা বাই বট একেই সহজ তাৰপিছত কেন মানে সক্ষম হোৱা মানে কোনো কাম কৰিব পাৰা আই কেন ৰাইট মানে মই লিখিব পাৰো এনেকুৱা ধৰণৰ অৰ্থ আই কেন ৰিড মই পঢ়িব পাৰো কেন মানে সক্ষম হোৱা কোনো কাম কৰিব পাৰা ইয়াৰ কেন কুট একদম সহজ কেন কুট তাৰপাছত কাষ্ট মানে নিক্ষেপ কৰা কাষ্ট নিক্ষেপ কৰা সাধাৰণতে এইটো কোনো বস্তু সৰুকে দলিয়াই দিয়া তাকে কাষ্ট বুলি লিখে যেনেকুৱা কাষ্ট ইয়ৰ ভোট তোমাৰ ভোটটো নিক্ষেপ কৰা ভোট দি দিয়া ইয়াকে কাষ্ট বুলি ব্যৱহাৰ কৰে কাষ্ট হিচাপে নেক্সট আছে আমি নেক্সট ভিডিঅ'লৈ আকৌ আহিম ইয়াতে 20টা ভাৰ্ব আলোচনা কৰা হল তোমালোকে ভালদৰে আকৌ ৰিপিট চাই লবা সো থ্যাঙ্কস ফৰ ওয়াচিং এন্ড প্লিজ সাবস্ক্রাইব দ্য চেনেলটো সাবস্ক্রাইব কৰি লবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা আজিৰ ভিডিঅ' ইমানতেই শেষ কৰিলো